মায়ে আজি কেনেকৈ পাস্তা ৰেডি কৰিছে চাওঁ আহক গাইছ। নতুন ইউটিউব চেনেল সমীৰ ব্লগ নতুন ভিডিঅ'ৰ কাৰণে স্বাগতম জনাইছোঁ। আজি ঠাণ্ডা বতৰৰ কাৰণে আমি পাস্তা বনাইছোঁ। মায়ে পাস্তা ৰেডি কৰিছে। হাই কৰি দিবা, হাই কৰি দি, হাই কৰি দি। হাই সুমনা দিদি, সুমনা দিদি। কণী পাস্তা কাৰণে পিঁয়াজ দুটা ৰেডি কৰি ল'লোঁ। তাৰপিছত পাস্তা বনাম, কেনেকৈ বনাম আপোনালোকক দেখাই আছোঁ। প্ৰথমে ইয়াত পাস্তাখিনি কোমল হ'বলৈ গৰম পানীত দি থৈছে, আৰু পিনে কণী দুটা ধৰিছে আৰু পিঁয়াজ কাটি থৈছে। এইপিনে দিব এতিয়া, আৰু পিনে পিঁয়াজ দিছে। দিম অকণমান পিঁয়াজবোৰ ৰঙা হ'ব দিছোঁ। তাৰপৰা আমি পাস্তা দিম ইয়াত। ঠাণ্ডা বতৰ ভাবিলোঁ আজি পাস্তাকে বনাওঁ। অকণমান জিৰা দিছোঁ, জিৰা দিলে অকণ চেণ্টটো ভাল লাগে, গতিকে জিৰা অকণমান দি পেলাই দিব পাৰে। তাৰপৰা এতিয়া পাস্তাটো বইল কৰি থোৱা পাস্তাখিনি আমি পাস্তা দিছে। এইপিনে দেখিছে এতিয়া ইয়াত হালধি আৰু নিমখ দিয়া হৈছে, আৰু এতিয়া ডিম দিব। এতিয়া ডিম দিলে টেষ্টি হয় খাবলৈ। ধনিয়া পাত দি দিছোঁ অকণমান, খাবলৈ ধুনীয়া হয়, গোন্ধটো ভাল হয়। পাস্তা ৰেডি কৰা ঠাণ্ডা বতৰত। আমি খাব লৈছোঁ, আপোনালোকেও খাই চাব, বহুত ভাল লাগে ঠাণ্ডা বতৰত পুৰা। মজা আছে। ভিডিঅ' চাই কেনেকুৱা লাগিলে কমেণ্টত জনাব, লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু নতুন এটা ভিডিঅ'ৰ কাৰণে মৰম দিব বুলি আশা কৰিলোঁ।